Hello friends, भाइयों बहनों, खुरा खुरियों, पेहा पियो लगते मूर मरमर यूट्यूब फैमिली। इस वीडियो को एंड तक जरूर बने रहना क्योंकि इस वीडियो में होने वाला है अलग किस्म का खास वाला वीडियो। तो भाइयों बहनों, अपने गम पाइसे जे मैं वीडियो एक अपलोड कर पारा ना तार एटाई कारण हल जे माने मोबाइলৰ ৰিচাৰ্জটো শেষ হৈ গ'ল। তো ভিডিও যোনটা আপলোড কৰিম সেইটো কেৱল হটস্পটৰ ওপৰত মহিমা। হটস্পটেহে জানে আৰু ভিডিও কি হয় আৰু বাৰু সেইবিলাক কথা বাদ দিয়ক, সেইটো পাৰ্সোনাল মেটাৰ। তো সকলোৰে ঘৰত পিঠা পনা বনাই হৈছে না এটি কমেন্ট কৰি জনাব কি পিঠা বনাইছে। বেয়া নাপায় যে এটা কমেন্ট কৰি জনাই দিব কি কয়, কমেন্টটো কৰি দিব কি পিঠা বনাইছে। আৰু সকলোকে মোৰ সকলো ইউটিউব ফেমিলিলৈ খুৰা খুৰীয় ভাইৰ বেহনো সকলোলৈ হৃদয়ৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। সকলোৰে জীৱনটো আনন্দময় হৈ উঠক তাৰে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। আৰু জীৱনটো উন্নতি পথত আগবাঢ়ক আপোনালোকে যি লক্ষ্য বিচাৰ। তো লগতে আমাৰ ঘৰটো পিঠা বনাই অলৰেডি ফিনিছ মানে হৈছে আৰু মানে হ'লে প্ৰায়ভাগখিনি। তো আপোনালোকে বিহু খাম বুলি ভাবিছে যদি আহি যাব আমাৰ ঘৰত। আৰু গাইজ মোৰ ইমান বেয়া কণ্ডিশ্যন চলি আছে, মই আপোনাক কথা এটা কওঁ কিন্তু চিক্ৰেট দেই, মানে গম পাইছে যে মই ৰিচাৰ্জ নাই, মই হটস্পট লৈ ভিডিঅ' আপলোড দিব লাগিব। তো সেইটো কাৰণে ভিডিঅ' আপোনালোকে যদি মোৰ ভিডিঅ' চাই আহে, বিহু খাব আহে, বেছি নহ'লে 20 টকাকেইটা লৈ আহিব। 20 টকা নোৱাৰিলেও 10 টকা এটাকে লৈ আহিবচোন, বুজি পাইছে। 20 জনে বিহু খাব আহিব, 200 টকা হ'ব আৰু 40 টকাত মই মেনেজ কৰিম আৰু যিকোনো প্ৰকাৰে। মোক বিৰাট বেয়া কণ্ডিশ্যন চলি আছে, বুজিছে আপোনালোকে, বিৰাট বেয়া কণ্ডিশ্যন চলি আছে। মই ৰিচাৰ্জটোকে ভৰাব পৰা নাই, বেলেগৰ হটস্পট লৈ ভিডিঅ' দিব লগা হৈছে। তো গাইজ দুখ লাগে এনেকুৱা কথা, আপোনালোকে আগত শ্বেয়াৰ কৰিলে একো নাই। তো ভোগালী বিহুৰ বুলি এনজয় আৰু। তো আপোনালোকে কিমান এনজয় কৰিলে কমেণ্ট কৰি জনাই দিব। আপোনালোকে এনজয় কৰিলে নাই কমেণ্ট জনাই দিব। আৰু কালি উৰুকা আপোনালোকে কি দি খালে, মাছ মাংস অলেখ সকলোৰে নিজৰ চইচ থাকে। তো সেইটো হিচাপত নিজে যি মন পচন্দ খাদ্য উপভোগ কৰিলে তো কমেণ্ট কৰি জনাই দিব। আৰু এবাৰ সকলোকে মোৰ ফালৰ পৰা সকলোকে আৰু এজনক কৰা নাই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। তো নেক্সট এটা ভিডিঅ' লগ পাম। বাই বাই, লাভ ইউ অল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে কি কৰিব লাগিব গম পাইছে চাগে, গম পাই এইটো আকৌ এবাৰ কৰিছোঁ। ভিডিঅ'টো ভাল পালে এটা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ছাবস্ক্ৰাইবটো কৰি দিয়াৰ লগতে বেল আইকনটো ছিলেক্ট কৰি দিব। আৰু বিহু বুলি ছাবস্ক্ৰাইবটো কৰি নিদিবনে আপোনালোকে? ছাবস্ক্ৰাইবটো কৰি দিব আৰু বিহু বুলি ছাবস্ক্ৰাইবটো কৰি দিয়কচোন। আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ে বেল আইকনটো অলপ প্ৰেছ কৰি দিব, তেতিয়া মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমে উপভোগ কৰিব পাৰিব। তো গাইজ নেক্সট এটা ভিডিঅ' লগ পাম। বাই বাই, লাভ ইউ অল এণ্ড আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। বাই বাই।